নমস্কাৰ, মই ইউটিউব চেনেল বস্তুখোটালৈ সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান যাই আছোঁ মই বেলচৰ দেৱালয়ত, তাতে দুৰ্গা পূজা চলি আছে। আহক আমি দুৰ্গা পূজা চাওঁ। দুর্গা পূজার উপলক্ষে আমন্ত্রণ করি আনা বেলুন গরম লাগা বেলুন পূজার অফার বাম্পার অফার 10 টাকা লই যাওয়া আর 3 টাকা কি আছে রাইট कंट्रोल ও রাতে নকরবো কি হাই এখন হয় কি বেলুন পূজার অফার বাম্পার অফার 10 টাকা দাদা কোন প্ৰথমে আপোনাক মই পূজাৰ হৈছে যাছিলোঁ আৰু ইটা বৰ্তমান কিমানটা বেলুন বেচিলা ইনকে কৈ আপুনি? মই বর্তমান 100 এর উপরে বেলুন বেচলো জয় অসম। জয় অসম তো গাইজ নমস্কাৰ, মোৰ লগত আছে আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ আমাৰ মোৰ নাম হৈছে নৱজিত মহন্ত, মানে মোক মহন্ত ভাই বুলি জানে আৰু ক'লে মৰমত মাতে বাৰু এইটো নাম। তো আজি হৈছে বিলেশ্বৰ দেৱালয়ত মানে আহিলে আমাৰ মৃদুল ভাই, তো মৃদুল ভাইকো মাতিলোঁ পূজাত, তো বহুত বেছি ভাল লাগিল। তো আজি পূজাৰ হৈছে লাষ্ট দিন, তো সেয়ে আৰু সকলোকে হেপী হেপী পূজা। তো পূজাটো শেষেই হ'ল, তো সেয়ে আৰু তো মনটো দা মানুহ কি মানিছে মানুহ অলপ গৰম আছে না, গৰমটোৰ কাৰণে অলপ মানুহ কমি আছে, কিন্তু অলপমান দেৰিকৈ মানুহ হৈ যাব। 3টামান বজাৰ পৰা মানুহ পূৰা ফুল হৈ যাব। মানে বলি বিধান আৰম্ভ হৈছে না বলি বলি হৈ আছে বৰ্তমানলৈ। মানে এইবাৰ মূল কেপ্তি মানুহ আপোনাৰ আন্দাজ 55-60 মুই একলাই মুই 55 বা 60 বাপৰে। তো ধন্যবাদ, বহুত বহুত ধন্যবাদ, একদম লগ পাম। পূজাৰ শুভেচ্ছা দিলোঁ ভাই সকলোকে মোৰ ফালৰ পৰা মানে হেপী ছাৰ আছে ভালে? ভাল দিয়ক, পূজাৰ শুভেচ্ছা থাকিল। ধন্যবাদ, লগ পাম ছাৰ। গৈতো হাল্লা পাল্লা নেকি? মোৰ দাদা এজন আছে আমাৰ, আৰু ফিৰি যাব লাগে, ভাল লাগিব। যাওঁ পূজা যাওঁ। মিনময়দাৰ ঘৰ কোনটো হৈছিল? মিনময় তালুকদাৰ। सीधा जाए अपने लेफ्ट साइड होने वाला আচ্ছা अबे जल्दी बोल, कल सुबह पनवेल निकलना है। আচ্ছা তে দাদা পূজাৰ শুভেচ্ছা থাকিল, লগ পাম। পাই গ'লোঁ, তো যাওঁ ভিতৰে, গালি এখন না মাইৰে খাওঁ, অকল ধৰিব নোৱাৰোঁ। আইচ আৰু মিনময়দা আৰু ঘৰ হয়নে? বাপৰে বাপ, মিনময়দা। তো মিনময়দা পূজাৰ শুভেচ্ছা দিলোঁ। ঠিক আছে ঠিক আছে। বৌ ক'ত? बहुत तेज हो रहा है हैं? अबे पढ़ाई लिखाई में ध्यान लगाओ, IAS बनो और देश को संभालो। তো কাম কৰি আছে। তো মিনময়দা ঘৰ পাই গ'লোঁ। এতিয়া আমি মিনময়দা, মই বৌ অকলে আমি গোটেইকেইটাই পূজা চাব যাম। তো মিনময়দা যাব না নাই পূজা চাবা? পূজা চাব যাব লাগিব অলপ পিছত। অলপ পিছত আমাৰ ল'ৰা কেইটামান আছে। আচ্ছা ল'ৰা শুনা, দাদা নমস্কাৰ, পূজাৰ শুভেচ্ছা যাচিলোঁ। ধন্যবাদ। নাই নাই বেয়া অৱস্থাত, বাপৰে। মানে আপোনাৰ তাত যেনেকে কমিটি থাকে এখন, কমিটি হিচাপত তাতে মন্দিৰত আছেনে? অৰিজিনেলি এখন কমিটি থাকে, তাতে আমাৰ দলয় এজন থাকিব। দলাই মানে যোনখন আমাৰ মন্দিৰ পৰিচালনা কৰে। আচ্ছা। আৰু আমাৰ প্ৰত্যেকবাৰ দুৰ্গা কমিটিৰ সভাপতি সম্পাদক এইবিলাক থাকে, বা কেতিয়াবা চেঞ্জ হয়, কেতিয়াবা একেই থাকে। এইটো আৰু এক্সট্ৰা মানে আমাৰ সভাপতি সম্পাদক এইবিলাক হয়। মানে দলাই বুলি ক'লে আৰু গোটাই কন্ট্ৰলটো তেখেতে কৰে। এনে মন্দিৰ পৰিচালনা তেখেতে কৰি থাকে, কিন্তু আমাৰ এতিয়া দুৰ্গা পূজা পৰিচালনা সমিতিৰ সভাপতি সম্পাদক বেলেগ থাকে, প্ৰত্যেকবাৰ একেও থাকে কেতিয়াবা। মই বিলেশ্বৰ দেৱালয় যিজন সম্পাদক আছে, মানে এই 5 দিনৰ কাৰণে যিজন সম্পাদক শ্ৰী শ্ৰী মা দুৰ্গা পূজাৰ এই 5 দিনৰ সম্পাদক, তেখেতৰ লগত মই কথা পাতিব চেষ্টা কৰিম। আৰু সম্পাদক বেলেগ আৰু
দলে সেইটো বেলেগ মানে সম্পাদকটো হ'ল এই 5 দিনৰ কাৰণে তেখেতক পাতা গৈছে সম্পাদক আৰু দলেটো হ'ল মানে গোটাই মন্দিৰটো তেখেতে চোৱাচিতা মানে তেখেতৰ আণ্ডাৰত থাকে দল এটা আমি সম্পাদকৰ লগত কথা পাতিব চেষ্টা কৰোঁ মোৰ লগত আছে আমাৰ বেলচৰ দেৱালয়ৰ সম্পাদক আপোনাৰ নামটো কি আছিল দাদা আৰু দাদা এই যে 5 দিনৰ কাৰ্যসূচী 5 দিনৰ কাৰ্যসূচী এই কাৰ্যসূচী কেনেকুৱা হিচাপত চলাই লৈ গৈছে আপোনালোকে একচুৱেলি আমাৰ 10 দিনীয়া পূজা কিন্তু আমি চেলিব্ৰেশ্যনটো 5 দিনীয়া কৰোঁ আৰু প্ৰতিপদৰ পৰা দশমী আমাৰ হয় কিন্তু প্ৰতিপদৰ পৰা দশমী হ'লেও কিন্তু চেলিব্ৰেশ্যনটো ষষ্ঠমী সপ্তমী অষ্টমী নৱমী দশমী কিন্তু আমাৰ ষষ্ঠমীৰ পৰা দশমীলৈ এতিয়ালৈ আমি ক'ব পৰা হোৱা নাই কিন্তু ষষ্ঠমীৰ পৰা নৱমী এই নৱমীলৈ যিখিনি মানুহ হ'ল অজস্ৰ লাখ লাখ ভক্ত সমাগম হৈছে আৰু অজস্ৰ ভক্তিৰস লৈ মা দুৰ্গা ৰাখি লৈ ৰাইজে খুব শান্তি পাইছে আৰু এইবাৰ যে ডেকৰেশ্যনটো কৰিছে ক'ৰ পৰা উঠাইছে ডেকৰেশ্যন নিশ্চয়কৈ এই ডেকৰেশ্যনটো হয় ইলেক্ট্ৰিক মিডিয়া আৰু আমাৰ পেণ্ডেলৰ মানুহে কৰিছে কিন্তু কনচেপ্ট আমি কমিটি ৰেডি কৰিছোঁ সেই কনচেপ্ট মতে তেখেতসকলে পেণ্ডেল বনাইছে আৰু মই এটা বিৰাট ডাঙৰ জাপি দেখিছোঁ আৰু যে কথা পাতিছিলোঁ এইটোৱে সেইটো জাপি ইমান ডাঙৰ চেল্ফি উঠা এই জাপিটো ক'ত বনাই আনিছে এই জাপিটো মই নিজৰ ব্যক্তিগত চিন্তাধাৰাইদি চানগুচিৰ পৰা বনাই আনিছোঁ চানগুচিৰ পৰা বাপৰে দাদা ধন্যবাদ পূজা শুভেচ্ছা থাকিল আপোনালোক থেংক ইউ ৱেলকাম একদম বেয়া চাই নাপাব দাদা লগ পাম কেনে লাগছে পূজা চাই পূজা চাই কেনে বেছি ঘূৰি দিওঁ মজা না ক'ৰ পৰা আহিছে আপোনালোকে নলবাৰীৰ পৰাই ফাৰ্ষ্ট টাইম আহিছে না আজি না আগতে হৈছিল তে পূজা শুভেচ্ছা থাকিল আপোনালোক গোটেইকেইটা একেলগে ऐसे में बड़ा सख्त लौंडा हूं लेकिन यार यहाँ में पिघल गया ধন্যবাদ লগ পাম পিছত আৰু আহিব আহাবাৰ আৰু समझ रहे हो তিনি বছৰ কোনোবাই 3 বছৰ আগৰ পৰা ৰৈ আছে গতিকে সেইখিনি অলপ স্বাভাৱিকতে হেৰি হ'ব লগ পাই গ'লো এইটো গুলেন্দ্ৰ আৰু আমাৰ দীপাংকৰ দা আহি পাইছে দীপাংকৰ দা উপায় নাই পূজাৰ শুভেচ্ছা থাকে মানুহ কেনে মানুহ বহুত মানুহ অজস্ৰ মানুহ লগত আছে বিল্লেশ্বৰ দেৱালয় দলৈ আৰু এইটো ৰঞ্জিত মিশ্ৰ ছাৰ মই শিক্ষাগুৰু ছাৰ নমস্কাৰ মই ইউটিউব চেনেল প্ৰশ্ন সোধা আপোনাক স্বাগতম জনাইছোঁ এই যে পূজাখনৰ বিষয়ে অলপ ক'ব নেকি পূজাখন মানে বিল্লেশ্বৰ দেৱালয় পূজাখন অতি ঐতিহাসিক পূজা এই পূজাখন পৰম্পৰাভাৱে মানে ৰজা নাগৰ দিনৰ পৰা আজিলৈকে চলি আহিছে কিন্তু ইয়াৰ মাত্ৰা এতিয়া অধিকভাৱে ইয়াত বিস্তৃত হৈছে আজি মহানৱমী বুলি লোকৰান্য হ'ল সকলোৱে দেখিলে ইয়াত যথেষ্ট মহ বলি বা হাঁহ ছাগলী বলি হ'ল সেইকাৰণে এইখন শৈৱ শক্তিপতি দুৰ্গা পূজাত এই ঠাইখনত যিহেতু আমি সত্যপন্থীৰ মানুহ সেইকাৰণে বলি উৎসৰ্গ ইয়াত বেছি হয় আজি এতিয়া চাওক লোকাৰণ্য হৈ পৰিছে এই গধূলিৰ এই প্ৰাক্ষণতো সেইকাৰণে বিল্লেশ্বৰ দেৱালয় পূজা বুলি ক'লে অনন্য বুলি কোৱা হয় এক মাত্ৰা প্ৰদান কৰা হয় গতিকে সকলোৰে মংগল হওক মায়ে সকলোকে আশীৰ্বাদ দিয়ে আৰু এই বিল্লেশ্বৰ দেৱালয় মূৰ্তিটো কি হৈ আছে ভিতৰত আচ্ছা আমাৰ মূৰ্তিটো সদায় ৰজাদিনীয়া মূৰ্তি ইয়াত থাকে আমাৰ তেনেকুৱা মৃন্ময় মূৰ্তি নাই মাটিৰে সজোৱা মূৰ্তি ৰজাই বনোৱা আৰু বাবা ভোলানাথ ইয়াত নিজেই মানে হেৰি হৈছিল আৱিষ্কাৰ হৈছিল ইয়াত কোনো এইটো বনাই থোৱা নাছিল সেইকাৰণে এইটো অকণমান বেলেগ কিমানটামান বলি দিলে মহতো বহুত বলি হ'ল এইবাৰ যোৱা 2 বছৰ ক'ভিড আছিলতো ক'ভিড কাৰণে দিব পৰা নাছিল মানুহে ফটোত কৈ থৈছিল যে ভালকৈ পূজাটো আহিলে মহ এটা মানুহ উৎসৰ্গা কৰিম বা বলি দিয়াৰ ব্যৱস্থা কৰিম সেইকাৰণে এবাৰ মহ অকণমান বেছি হৈছে আৰু উৎসৰ্গাও বাঢ়িছে ছাৰ ধন্যবাদ বহুত ভাল লাগিল আপোনাক পূজা শুভেচ্ছা যাচিলোঁ মই মোৰ ফালৰ পৰা দিছোঁ তোমাৰ এই ইউটিউব চেনেলে সাফল্য মন্দিৰ হওক তোমাৰ চেনেল চাৰিওফালে ভাল ধন্যবাদ ছাৰ
নমস্কাৰ, মই ইউটিউব চেনেল প্ৰশ্ন সোধা আপোনাক স্বাগতম জনাইছোঁ। এই বলি বিধানটো কেনেকৈ হয় তাৰমানে? নমস্কাৰ, আমাৰ শ্ৰী শ্ৰী বিঘ্নেশ্বৰ দেৱালয় ৰজাদিনীয়া এই দেৱালয়, আমাৰ পূৰ্বপুৰুষসকলে পৰম্পৰা অনুযায়ী আমি প্ৰতি বছৰ আহিন মাহৰ শুক্লা প্ৰতিপদৰ দিনাখন পূজা আৰম্ভ হয়, নৱৰাত্ৰি। সিদিনা এটা পঠা ছাগলী বলি দিয়া হয়। তাৰপিছত সপ্তমীৰ দিনা পঠা ছাগলী পাৰা হাত বলি দিয়া হয়, আৰু আজি নৱমীৰ দিনা মহ বলিৰে ৰাইজৰ শান্তিৰ হকে প্ৰাৰ্থনা কৰা হয়। আৰু অন্যান্য বলিসমূহ বলিদান এয়া 39 নম্বৰ মাহত বলিৰ কাৰণে এয়া দাৱালত আগবঢ়াই লৈ আহিছে। হৰিবল হৰিবল হৰিবল, এয়া 39 নম্বৰ। আৰু এই পূজা আমাৰ পূৰ্বপুৰুষ মানে প্ৰায় 300 বছৰ হ'ল পূজাখন। আজি এতিয়া ক্ৰমান্বয়ে বছৰৰ পিছত বছৰ মানুহৰ সমাগম বৃদ্ধি হৈছে, বলি বিধান বৃদ্ধি হৈছে, আৰু বলি বিধান দেৱীৰ আশীষ পাইহে বলি বিধানৰ কাৰণে ৰাইজ আগ্ৰহী হৈছে। শৰদ্দাজৰ শ্ৰীগোত্ৰ শ্ৰী ভৱেন চন্দ্ৰ বৰ্মনৰ সপৰিয়ালৰ পৰিজনস্য সৰ্বাপদ শান্তি সৌভাগ্য মনোৰথ অভীষ্ট সিদ্ধিপূৰ্বক শতবৰ্ষ বৰ্ষিন্ন দেৱী সুপ্ৰীতি কামম ইমাম সমৰেৱৰ সুপ্ৰীতি মহিষা বলিম অলম্যানৰ শ্ৰীগোত্ৰ শ্ৰী মুনীন চন্দ্ৰ দেৱ শৰ্মা হম শ্ৰী এইটো এটা পৰম্পৰা। মই গেৰুৱা বসন দেৱীৰ বৰ প্ৰিয়, এই প্ৰিয়, আৰু এইটো তাৰমানে সোণৰূপ অলংকাৰেৰে হয়। গোটেই বলিটোক সজোৱা হয়। এই আমাৰ আৰু যোনকেইটা শিং থাকে সেইকেইটাত ভঙা সেন্দুৰেদি কিয় কৈ দিয়া হয়? সিন্দুৰটো হ'ল ভূষণ দেৱীৰ ভূষণ অলংকাৰ, সিন্দুৰ তেওঁৰ অলংকাৰে আমি ইয়াত প্ৰদান কৰোঁ। আৰু মই শুনা পোৱা মতে এটা মূৰ আছে, ছিংগেলকৈ বান্ধা আছে, মানে আকলাই বান্ধা আছে। সেই মূৰটো উগ্ৰ হৈ আছে, কাৰণটো কি? এইটো নাজানিম, ভগৱতীৰ ইচ্ছা নে তেওঁৰ কিবা এটা হেৰি নাজানো, কিন্তু তেওঁক ভালদৰে আমি উৎসৰ্গা কৰি এৰি দিয়া হৈছে। তেখেতক এৰি দিয়া হৈছে, বলিটো দিয়া নাযায়, বলি দিয়া নাযায়। ধন্যবাদ। ক'ৰ পৰা আহিছে আপুনি? মই বাচ্চৰ বন্নি। বাচ্চৰ বন্নি। এনে কি হৈছে আপোনাৰ? পেৰেলাইছ। আচ্ছা, তো খুৰা দুৰ্গা পূজাৰ শুভেচ্ছা যাচিলোঁ। মনত কোনো ধৰণৰ দুখ নাৰাখিব, গম পাইছে নে নাই? সদায় হেপিনেছ হৈ থাকিব। প্ৰভুৱে ভালে ভালে টেনশ্যন ল'ব নালাগে, প্ৰভুৱে ভালে ভালে ৰাখিব। আপুনি বেলেগৰ টেনশ্যন হাঁহি ফুৰ্তিয়ে জীৱন খুৰা, টেনশ্যন ল'ব নালাগে। সেইটো লওক, টেনশ্যন ল'ব নালাগে। এইজন হ'ল মোৰ বন্ধু কেনি। তো কেনেকুৱা লাগিছে আমাৰ আজি বেলচৰ দেৱালয়ত আহি? বহুত ভাল লাগিছে। মোৰ 1 মান পিছত আৰু ইয়াতে বেলচৰত আহিলোঁ। আচ্ছা, 1 মান আগত আহিছিলোঁ, এনেই তেতিয়া পূজা নাছিল, এনেই ফুৰিব আহিছিলোঁ। আহিয়ে থাকোঁ মই বেলচৰত, ভাল লাগে ইয়াত। এতিয়া কিবা খাব লাগিছে নহয়। আমি বেলেগ এখন আমাৰ নলবাৰীৰে ভাষাত খিচাৰি যি আছে, খিচাৰি বন্ধু কি খবৰ? ভাল নাই, একদম মজা। কেনা আজি খিচাৰি মাৰি ভগৱানৰ প্ৰসাদ পাই গ'লো আমি। डॉक्टर साहब, मुझे बवासीर है, पर ऑपरेशन से डरता हूँ। बवासीर एक आम समस्या है।
এজন খুৰা আছে খুৰা মই ইউটিউব চেনেল বস্ত্ৰ খুৰা আপোনাক স্বাগতম জনাইছোঁ আপোনাৰ ইয়াতে ঘৰনে মই ইয়াৰ পৰা আঁতৰ প্ৰায় 6 কিলোমিটাৰ আঁতৰতে ঘৰ মই ইয়াৰে বাসিন্দা হয় নলবাৰীৰ স্থায়ী বাসিন্দা হয় মোৰ ঘৰ শৰ্মা বুলি কয় মই আজি 45 বছৰ ধৰি এনেকুৱা পূজা দেখিলোঁ কিন্তু অভিলেখ মানুহ এনেকুৱা মানুহ মই জীৱনত দেখা নাই মানে ইমান মানুহ হৈছে আজিলৈকে দেখা নাই মই আজিলৈকে মানুহ কি কয় ইমান মানুহ দেখা নাই মই ঘৰৰ পৰা আহিছোঁ মই প্ৰায় 3 বছৰৰ পৰা মানুহ আহিছোঁ পূজা শুভেচ্ছা থাকিল থেংক ইউ ইউটিউব চেনেল থেংক ইউ 67 নম্বৰৰ মাতো ভিতৰত প্ৰৱেশ কৰিছিল তো এতিয়া আছোঁ আমি বেলশৰৰ LP স্কুলখনৰ ভিতৰত চৌপাশতে তো দেখুৱাব গৈছোঁ এখন চাওক এই বেঞ্চিখন আমি বেঞ্চি বুলি ক'ব পাৰোঁ তো এই বেঞ্চিখন কিমান ৱেট আছে চাওক তো এইখন আমাৰ বন্ধু অনন্তয়ে দাঁতেৰে দাঙিব এতিয়া আপোনালোকে ধুনীয়াকৈ চাওক মা কসম মাই গড ও বে এ চাওক অনন্তক চাওক অনন্তৰ প্ৰতিভা আচলতে লুপ্ত প্ৰতিভা অনন্ত বঢ়িয়া বাপৰে হৈ যাব দাদা হৈ যাব তো অনন্ত আপোনালোকে গম পাইছে দেখি পেলাই অনন্তৰ আচলতে এনাৰ্জি বা যিটো ষ্ট্ৰং কেনেকৈ ডাকল কি হ'ব মাই গড বাপৰে বাপ সঁচাকৈ শলাগ ল'ব লাগে আৰু মানিব লাগে অনন্ত ক'ব এতিয়া অনন্তক সোধা যাব লাগিছে তো মোক কৈ দিব তো লাইক দিব কমেণ্ট দিব শ্বেয়াৰ কৰিব যিমান পাৰে আচলতে কৰি আছে এইটো কিমান বছৰৰ পৰা কৰি আছে এইটো মই আপোনাৰ হ'লে আজি প্ৰায় 2 বছৰমান হৈছে আৰু এইখিনি চেষ্টা কৰা চাওক আচলতে সহজ নহয় ইমান ডাঙৰ এটা কাৰণ এইখনৰ ৱেট এতিয়া আপোনালোকে ভিডিঅ'টো এইকাৰণে শ্বেয়াৰ কৰক অনন্তৰ প্ৰতিভাটো যাতে আমাৰ বিকাশ হয় সকলোৱে চাব পাৰে সেইকাৰণে ভিডিঅ'টো অনন্তৰ কাৰণে আপোনালোকে এবাৰ হ'লে শ্বেয়াৰ কৰিব চাই ভাল পাইছে তালৈ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা হৈছে